নমস্কাৰ সকলোকে আজি আন এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজত আহকচোন মোৰ কিটচেনলৈ যাওঁ এয়া ৰাতি সাজৰ কাৰণে বিলাহী এটা ললোঁ আলু এটা লৈছোঁ আলু কচু লৈছোঁ আৰু মাছখিনি ফ্ৰাই কৰিয়ে থৈছিলোঁ আদা নহৰু জিৰা জালুক এনেকৈ দি দিম কাটি থোৱা পিঁয়াজখিনি এতিয়া তেলত দি দিলোঁ পাঁচফোৰণো দিলোঁ কেঁচা জলকীয়াও দি দিছোঁ অলপ দেৰি সেইখিনিও ভাজিম এতিয়া হালধি নিমখ দি দিলোঁ অলপ দেৰি পাছতে পেষ্ট কৰি থোৱা জিৰা জালুক আদা নহৰু সেইখিনি দি দিম অলপ দেৰি সেইখিনিও ভাজি ল'ম পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে এতিয়া সেইখিনি ভাজি লোৱাৰ পাছতে কাটি থোৱা বিলাহী এটা আছিলে সেইটোকো দি দিছোঁ বিলাহী টেঙাই খাম বুলি ভাবিছিলোঁ কিন্তু বিলাহীও দি দিছোঁ পিছত মই নেমু টেঙা এড কৰিম আৰু কাটি থোৱা আলু কচু আৰু আলুটো দি দিছোঁ একেলগে কিন্তু আলুটো অপশ্যনেল হয় আপোনালোকে দিবও পাৰে নিদিবও পাৰে মই আলু খাই ভাল পাওঁ কাৰণে আলু এটা দিয়ে দিছোঁ এয়া অলপ দেৰি ঢাকোন দি ৰাখি দিছিলোঁ তাৰ পাছতে এতিয়া গৰম পানী এড কৰি দিছোঁ গৰম পানী দিয়াৰ পাছতে এয়া দেখিছেনে উতল আহিছে এতিয়া সেই উতলতে মই মাছখিনি ভাজি থৈছিলোঁ সেয়াও দি দিছোঁ এতিয়া চাওকচোন উতল আহিয়ে গৈছে ধুনীয়াকৈ সিজিবই এতিয়া আৰু কাজি নেমু দিম বুলি কৈছিলোঁ যে টেঙা খাম বুলি সেইকাৰণে টেঙাও অলপ চেপি দিছোঁ আপোনালোকে এনেকৈ কোনে কোনে খায় জনাবচোন দেই মোৰ দৰে এনেকৈ খাই কিন্তু মই বহুত ভাল পাওঁ এয়া মোৰ ৰেডি হৈয়ে গ'ল খাবৰ কাৰণে থেংক ইউ ভিডিঅ'টো চাই থকাৰ বাবে